এইকেইটা আপোনালোক সকলোৱে চিনি পাইছে এয়া আমাৰ অসমৰ এজন জনপ্ৰিয় অভিনেতা আহা তানজিন এয়া মোৰ ভাই তানজিন জাহান তাৰপিছত আপুনি আদালতত আজি আমাৰ প্ৰথম চুট হ'ব আপোনাৰ কেনেকুৱা লাগিছে আমাৰ আদালতৰ পৰিৱেশটো খুব ভাল লাগিছে আহিয়ে মই যিটো আদালতৰ পৰিৱেশ দেখিছোঁ সাহসীয়া ধুনীয়া একুৰেট এখন কোৰ্টৰ ভিতৰত মই এনেকুৱা কৰি লাগিছে ভাল লাগিছে আৰু মই খুব এক্সাইটেড হৈ আছোঁ ইয়াৰ পিছত আমাৰ শ্বুটিং মই ভাবিছোঁ আশা কৰিছোঁ মই খুব ভাল হ'ব কাৰণ মৰ্ণিং শ্ব'জ ডে প্ৰথম দেখিয়ে ভাল লাগিছে যেতিয়া ভাল হ'ব বুলি আশা কৰিছোঁ আৰু ইতিমধ্যে আপুনিতো মানে ষ্টৰী ড্ৰামা যিটো মানে ষ্টৰী থাকে সম্পূৰ্ণ ষ্টৰীটো আপুনি এটা লিডিং কেৰেক্টাৰ কৰিছে সেইটোতো কেনেকুৱা হৈছে আমাৰ তাত কিবা মানে সেই কেৰেক্টাৰটো কৰি আপুনি তেনেকুৱা ধৰণৰ কৰিছে আমাৰ ক'বলৈ গ'লে কেৰেক্টাৰটো কৰি মই খুবেই সুখী আৰু এনেকুৱা এটা কেৰেক্টাৰ পাইছোঁ মই বাইদেউক ধন্যবাদ দিছোঁ ডাইৰেক্টৰক ধন্যবাদ দিছোঁ মোক এনেকুৱা এটা কেৰেক্টাৰ কাৰণে চিলেক্ট কৰিছে প্লাছ মই পাৰফৰ্ম কৰিলোঁ মই ইয়াৰ আগতে 4 দিন শ্বুটিং 3 দিন শ্বুটিং কৰি গৈছোঁ কেৰেক্টাৰটো কৰি থাকোঁতে মই ভাবিছোঁ মানে এনেকুৱা মোৰ কাৰণেই যেন লিখিছে এনেকুৱা এটা ফিল হৈছে আৰু মই কৰি খুব ভাল পাইছোঁ আৰু চবৰে এটা মানে সহযোগিতা পাইছোঁ বিশেষকৈ মেলা বিভিন্ন আমি হেৰি লৈ গৈছোঁ বিভিন্ন লোকেশ্যনত কৰিছিলোঁ কাৰোবাৰ ঘৰত কৰিছোঁ তেওঁলোকৰ গোটেই মানুহখিনিৰ পৰা এটা ভাল কপাৰেশ্যন পাইছিলোঁ আৰু আপোনালোকৰতো ক'বই নালাগে আপোনালোকৰ ছাপোৰ্ট পাই আছোঁ সঁচাকৈ মই খুব সুখী ভাল লাগিল দাদা আমাৰ মানে ভাল লাগিলে আপুনি আমাক সকলোকে ভাল পোৱাৰ কাৰণে কাম আপুনি আমাৰ খেলখনৰ চাবলৈ আপুনি সকলোৱে ভালেই পায় আৰু সকলোকে এবাৰ কৈ দিয়ক ৰাইজ আমি এখন ধাৰাবাহিক কৰিবলৈ গৈ আছোঁ কৰি আছোঁ বৰ্তমান টেলিকাষ্ট হ'ব অতি শীঘ্ৰেই জোনাক চেনেলত চিৰিয়েলখনৰ নাম আদালত আৰু বাইদেউ প্ৰডিউচাৰ আৰু আমাৰ ডাইৰেক্টৰ তপন কলিতা লগতে আইনৰ ডাইৰেকশ্যন মই আৰু আইনৰ ডাইৰেকশ্যন যিখিনি আইনৰ আমাৰ যিখিনি কোৰ্টৰ যিখিনি কাম হ'ব আৰু গোটেই ডাইৰেকশ্যন প্লেনিং বাইদেৱে সমস্ত কৰিছে তেওঁ আছে তাৰপিছত গতিকে আপোনালোকক খুব কাটৰে অনুৰোধ কৰিছোঁ চিৰিয়েলখন যেন চায় আৰু আমাক উৎসাহিত কৰে আৰু কমেণ্ট কৰে আৰু ফ'ল' যেন কৰে তাৰ কাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ মই ইয়াৰ মাজতে আৰু এটা কথা ক'ব বিচাৰোঁ আজি শ্বুটটো মোৰ কাৰণে এইটো কাৰণে স্পেচিয়েল কিয় গীগিতা নিজে এডভকেট হয় তাৰ ওপৰত ময়ো এডভকেট আজি আমাৰ এডভকেটৰ মাজত যে তাৰ ওপৰত আমাৰ বাইদেউ এডভকেট প্লাছ গভৰ্ণমেণ্ট পিপি হয় আজিৰ শ্বুটটো তেওঁ এডভকেট হয় গোটেই উকিলখিনিৰ মাজত আছে শ্বুটিং হ'ব সঁচাকৈ আমি ৰোমান্টিক এটা হেৰি ফিল কৰিছোঁ খুব আশা কৰিছোঁ ভাল হ'ব আৰু ৰাইজেও আমাক সঁহাৰি জনাব বুলি আশা কৰিছোঁ আৰু আপোনালোকক আৰু এটা কথা জনাওঁ আমাৰ সপ্তাহত 5 দিন চিৰিয়েলখন দিব জোনাক চেনেলত 5 দিনত এটাকে ষ্টৰী যাব আৰু প্ৰত্যেকটো ষ্টৰীতে আপোনালোকে ৰোমান্স পাব মানে থ্ৰিলাৰ পাব গোটেইখিনি পাব আৰু আইনৰ যিখিনি মেছেজ সেই গোটেই মেছেজখিনি আপোনালোকে ষ্টৰীসমূহৰ জৰিয়তে পাব গতিকে চাবলৈ নাপাহৰিবা আদালত জোনাকত অতি সোনকালে আদালত